নমস্কাৰ, মই টিকেন্দ্ৰ ভাৱ আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকৰি সন্ধান। যিহেতু আমাৰ SSC জিডিৰ এতিয়া মেডিকেল সম্পূৰ্ণ হৈছে আৰু যিখিনি কেণ্ডিডেটৰ এতিয়া মেডিকেল ভাল হৈছে সেইখিনি কেণ্ডিডেটে খুব অপেক্ষা কৰি আছে যে আমাৰ ফাইনেল ৰিজাল্ট কেতিয়া দিব বা ফাইনেল মেৰিট লিষ্ট আমাৰ কেতিয়া মাৰিব, এনেকুৱা ধৰণৰ কথা। যিহেতু মানে ৰিজাল্ট খুব ওচৰ চাপে আহিছে, ৰিজাল্ট দিবলৈ মানে সময় হৈছে আৰু এতিয়া আমি গম পাইছোঁ যে এখন নটিচ ভাইৰেল হৈছে, ৰোজগাৰ মেলা 26 ডিচেম্বৰত হ'ব বুলি আমি গম পাইছোঁ। এখন নটিচ ভাইৰেল হৈছে আৰু হয়তো বহু কেণ্ডিডেটে গম পাইছে ইফাল সিফালকৈ মানে এই নটিচখনৰ বিষয়ে। ঠিক আছে, এই নটিচখন এতিয়া সঁচা বুলি মানে মই ভাবোঁ, যিহেতু মানে যোৱাকালি অংকিত ছাৰে মানে জনাই দিছে তেওঁৰ চেনেলটোত, মানে যিটো হোৱাটছআপ চেনেল আছে না, তাত জনাই দিছে যে 26 ডিচেম্বৰত যিহেতু মানে ৰোজগাৰ মেলা হ'বলৈ গৈ আছে, সেইকাৰণে মানে যিমান সোনকালে পাৰে মানে ৰিজাল্ট দি দিব SSCৰ ফালৰ পৰা, এনেকুৱাকৈ মানে জনাই দিছে অংকিত ছাৰে মানে তেওঁৰ হোৱাটছআপ চেনেলৰ জৰিয়তে। ঠিক আছে, বাকী আজি তেওঁ ভিডিঅ' বনাব, তেতিয়া হয়তো ক'ব পাৰে মানে ৰিজাল্ট কেতিয়া দিব কি। আৰু মই ভাবোঁ যে ৰিজাল্ট বহু সোনকালে দিবলৈ গৈ আছে আৰু যিহেতু মানে নটিচখন সম্পূৰ্ণৰূপে সঁচা, 26 ডিচেম্বৰত আমাৰ ৰোজগাৰ মেলা, সেইকাৰণে মানে ৰিজাল্ট 26 তাৰিখৰ আগত দিবই লাগিব। সেইকাৰণে মই ভাবোঁ আজি চান্স আছে। আৰু যোৱাকালিতো মানে মাইণ্ড অলপ গৰম কৰিয়ে দিছে, মানে বহুতে মানে ফোন চোন মাৰিছে, মানে ৰাতি 11টাৰ পৰা কল কৰিছে, দাদা মানে ৰিজাল্ট দিছে বা ৰিজাল্ট দিবলৈ গৈ আছে, লাইভ আহিছে, লাইভ চাওক, কিবা কিবি মানে বহুত কোৱা নাযায় আৰু মানে লাইভ কিবা লাইভৰ লিংক দিছে, মানে লাইভ মানে কাম কৰি আছে, ধৰি লওক আপলোড হৈ আছে বোলে ৰিজাল্ট, মোক মানে দি দিছে, মানে জনাইছে। তাত চাওঁ যে মই লাইভ অপশ্যনটো আহিছে, মানে ডাইৰেক্ট লাইভ বুলি যিটো মানে অপশ্যন থাকে না ৰঙা ৰঙেৰে, সেনেকুৱা ধৰণৰ আছে মানে। ভাবিলোঁ যে দিবও পাৰে সঁচাকৈ, মানে অলপ অলপ ইফাল সিফাল কৰি চালোঁ, মানে নাই, পাছত নিদিলে আৰু মানে মোৰ গৰম কৰিছে, ইমানে কেণ্ডিডেটে অপেক্ষা কৰি আছে ফাইনেল ৰিজাল্টৰ কাৰণে। বাৰু যিয়ে নহওক, নিশ্চয় মই ভাবোঁ যে আজি খুব চান্স আছে। 18 তাৰিখ আজি খুব চান্স আছে, তাৰপিছত 19 তাৰিখ চান্স আছে, তাৰপিছত মই ভাবোঁ যে শনিবাৰ আৰু ৰবিবাৰে চান্স নাই, তাৰপিছত আকৌ 21 তাৰিখ চান্স আছে মই ভাবোঁ। ঠিক আছে, বাকী কি হয় কি নহয় নাজানো, কিন্তু এইটো কনফাৰ্ম যে 26 তাৰিখৰ আগত ৰিজাল্ট দিব একদম 100%। আৰু নটিচখন সম্পূৰ্ণৰূপে সঁচা। বাকী অংকিত ছাৰে আজি 3টা বজাত ভিডিঅ' বনাব, সেই ভিডিঅ'টো চাব আপোনালোকে। মানে তেওঁ বনাব যে কাট অফৰ বিষয়ে অলপ চলপ ক'ব, তাৰপিছত মানে ৰিজাল্ট কেতিয়া দিব পাৰে বা সেনেকুৱা ধৰণৰ অলপ সম্পৰ্কে তেওঁলোকে অংকিত ছাৰে ক'ব। ঠিক আছে, বাকী ইমানখিনি আছিল আজিৰ ভিডিঅ'টো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে কমচে কম এটা লাইক কৰি দিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। ধন্যবাদ।